নমস্কাৰ ৰিপাব্লিক নিউজ আৰু বড়োলেণ্ড নিউজ 24 বড়োলেণ্ড সকলো দৰ্শকসকলক মই নমস্কাৰ জনাইছোঁ। লগতে আমাৰ সমগ্ৰ অসম তথা বিটিআৰ বাসীক আজি মই অভিনন্দন জনাইছোঁ। কাৰণ বিটিআৰ চুক্তি 2020 চনৰ 27 জানুৱাৰীত চুক্তি স্বাক্ষৰ হৈছিলে। সেই মৰ্মে 3 নম্বৰ 2 দফাৰ যিটো আপোনাৰ বিটিএডিৰ পৰা বিটিআৰ যিটো ৰূপায়ণ কৰিব লাগিছিলে সেইটো আজি ৰূপায়ণ কৰা হ'ল। আজিৰ পৰা বিটিচি তথা বিটিএডিটো আমি বিটিআৰ বুলি জানিম আৰু বিটিআৰ বুলি আমি লিখিব লাগিব। সেই হিচাপে আমি সকলো বিটিআৰ বাসীক আৰু আমাৰ 35 নং মৰিবাৰী বাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, সকলোৱে আমাৰ লগত যোগদান কৰাৰ কাৰণে। আৰু সেই বিটিআৰ চুক্তিটো 1 মাহৰ ভিতৰত ৰূপায়ণ কৰা হ'ব। আৰু এক্সক্লুশন ইনক্লুশন কমিশ্যন এইটো মোটামুটি গঠন কৰা হৈছে 4জনীয়া কমিটি। আমাৰ এক্স চিফ ছেক্ৰেটাৰী অসমৰ PP বাৰ্মা ছাৰ থাকিব আৰু বৰ্তমান বিটিএডিৰ প্ৰশাসনিক বিষয়া ৰাজেশ প্ৰসাদ ছাৰ থাকিব। লগতে আমাৰ এপছুৰ উপসভাপতি জয়ন্ত বসুমতাৰী ছাৰ থাকিব আৰু চতুৰ্থম এজন বিটিআৰৰ পৰা বিভিন্ন সংগঠনৰ পৰা কোনোবা এজন আমাৰ সদস্য থাকিব। এই হিচাপে চুক্তি মৰ্মে যিহেতু বিভিন্ন সময়ত অনাবড়ো সুৰক্ষা মঞ্চ, সন্মিলিত জনগোষ্ঠী ঐক্য মঞ্চ আৰু আমাৰ নৱকুমাৰ শৰণীয়াৰ গণসুৰক্ষা পাৰ্টি তেখেতসকলে 50% চাইড অধিক অনাবড়ো গাঁও থকা বিটিচিৰ পৰা কৰ্তন কৰিব লাগে বুলি কৈ আছিলে। এই হিচাপে ভাৰত চৰকাৰ অসম চৰকাৰে তেখেতসকলৰ যিহেতু দাবী ডিমাণ্ড সেইটো সন্মান জনাই এই কমিশ্যনটো দিয়া হৈছে। গতিকে কোনোবা যদি ইচ্ছায়ে বিটিচিৰ বাহিৰত যাব বিচাৰে, তেখেতসকলে বিটিআৰৰ বাহিৰত যাব বিচাৰে, তেখেতসকলে সীমাটো নিৰ্ধাৰণ কৰি ল'ব পাৰিব, মানে বিটিআৰৰ পৰা বাহিৰত যাব পাৰিব। আৰু কোনোবা যদি কয় আমি বিটিআৰত থাকিম, তেখেতসকলে থাকিবও পাৰিব আৰু নতুন কোনোবা যদি সোমাব বিচাৰে সোমাব পাৰিব। তো গতিকে সেই কমিশ্যন ৰাইজৰ আশা আশংকা পূৰণ কৰিব। কোনোবা বড়ো অবড়ো উভয় মানে যিহেতু এটা সংঘাতময় পৰিস্থিতিত আছিলে, বিটিআৰ চুক্তিৰ মাজেদি আমি এইটো নিৰ্মূল হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে এই ভাৰত চৰকাৰ অসম চৰকাৰৰ তত্ত্বাৱধানত এই বৰ্তমান কমিশ্যনটো চলিব। তাৰপিছত বড়ো ভাষাটো এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হ'ব অসমৰ। লগতে বড়ো কছাৰী অট'নমাছ কাউন্সিল বা ৱেলফেয়াৰ কাউন্সিল সেইটো 1 মাহৰ ভিতৰত গঠন হ'ব। তাৰপিছত আমাৰ বহুত বিটিআৰ চুক্তিত কৰিবলগীয়া কাম 1 মাহৰ ভিতৰত মোটামুটি 50% এনেকুৱা ৰূপায়ণ কৰা হ'ব। তো গতিকে কোনোবা ব্যক্তিসকলে PIL দিছিলে বিটিআৰ ৰূপায়ণ নকৰাৰ স্বাৰ্থত, ইমপ্লিমেণ্টেশ্যন নোহোৱাৰ স্বাৰ্থত। তো যিহেতু COVID-19 পেণ্ডেমিক কৰোণা ভাইৰাছৰ মহামাৰী ৰূপৰ কাৰণে কিছু ভাৰত চৰকাৰে অসম চৰকাৰে সিদ্ধান্ত ল'ব পৰা নাছিলে। এতিয়া টোটেলি লকডাউন হৈ গ'ল, আনলক হৈ গ'ল। গতিকে বৰ্তমান ভাৰত চৰকাৰে অসম চৰকাৰক অনুমতি দিছে যে কিছু দফাবিলাক মানে ৰূপায়ণ কৰিবৰ কাৰণে। গতিকে 1 মাহৰ ভিতৰত আমি কমপ্লিট আমি বিটিআৰটো ৰূপায়ণ কৰিব পাৰিম। কিন্তু যিবিলাক ডাঙৰ দফা আছে সেইবিলাক মানে টাইম লাগিব। তো গতিকে আজি মই সকলো জাতি জনগোষ্ঠীক বিটিআৰ বাসী ৰাইজক অভিনন্দন জনাইছোঁ। আৰু আমি অতি সুখী বিটিচি বিটিএডিৰ পৰা বিটিআৰ লিখিবলৈ পাম। তো গতিকে বিটিআৰ চুক্তিৰ প্ৰথম নাম আজি আমি ছাকচেছফুল হৈছোঁ। তো গতিকে সকলোকে ধন্যবাদ। আৰু আমাৰ মৰিবাৰী সমষ্টিত সকলো ৰাইজে সেইটো বিচাৰিছে বিটিআৰ চুক্তি কেতিয়া ৰূপায়ণ হ'ব, বিটিআৰ নাম কেতিয়া হ'ব, সেইটো ৰাইজে এটা আশা কৰি আছিলে। তো আজি ৰাজ্যপাল আমাৰ প্ৰফেচাৰ জগদীশ মুখী ছাৰে আজি চুক্তি চহী কৰিলে। তাৰপিছত এতিয়া আমাৰ অসম চৰকাৰৰ মুখপাত্ৰ তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে আজিৰ পৰা বিটিএডি নহয়, আজিৰ পৰা বিটিআৰ হ'ব।
তো সকলো পক্ষকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মোৰ লগত আছে আমাৰ স্বপন দাস ছাৰ, আমাৰ UPPLৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী। লগতে আছে আমাৰ জয়ন্ত বড়ো, ভেৰগাঁও ডিষ্ট্ৰিক্ট যুৱ শাখাৰ উপসভাপতি। আৰু আমি সকলোৱে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। UPPL দল মদিবাৰী সমষ্টিত বহুত অগ্ৰগতি লাভ কৰিছে। কিছু অন্য ৰাজনীতি দলবিলাকে কৈ আছে যে UPPL 3 নম্বৰত যাব, কিন্তু কেনেকৈ কোনটো ভিত্তিত তেখেতসকলে কৈছে আমি নাজানো। কিন্তু আমাৰ ভিত্তিত আমাৰ ৰাইজে, আমাৰ বুথ কমিটি, আমাৰ প্ৰাইমাৰী কমিটিবিলাকৰ ৰিপৰ্ট মতে আমি বৰ্তমান টপ মষ্ট আছোঁ। টোটেল আমাৰ 31,813 জন সদস্য আছে। গতিকে কোনোবা BPF অপপ্ৰচাৰ কৰিলেও, কোনোবা GSP অপপ্ৰচাৰ কৰিলেও বা কোনোবা BJPৰ সদস্যবিলাকে অপপ্ৰচাৰ কৰিলেও হয়তো নহয়, ৰাইজে আচলতে পৰিৱৰ্তন বিচাৰিছে আৰু BTRত UPPL চৰকাৰ বিচাৰিছে। গতিকে আমাৰ চেণ্ট্ৰেলৰ ছাৰ আছে, তেখেতো আপোনালোকক সম্বোধন কৰিব। মই UPPL দলৰ মদিবাৰী 35 নং মদিবাৰী পলিটিকেল সমষ্টিৰ মনোনীত প্ৰাৰ্থী হিচাপে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সৰ্বপ্ৰথমে আমাৰ নিউজ চেনেলৰ সাংবাদিকসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ আমাৰ কাৰণে এটা ভাল দিন। আজি যিটো BTR চুক্তি হৈছিল এই 2020 চনৰ 27 জানুৱাৰীত, সেই BTR চুক্তি মৰ্মে যিবিলাক দফা ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আজি আমাৰ BTC এৰাই আজি BTR হ'ল। আমি ভাবোঁ আমাৰ পৰিৱৰ্তনৰ আৰম্ভণি হৈছে, যিহেতু নতুন BTR হ'ল। সেইকাৰণে BTRবাসী ৰাইজক মই স্বপন দাস UPPLৰ ফালৰ পৰা তেওঁলোকক অভিনন্দন যাচিছোঁ আৰু আমাৰ এই নতুন যিটো BTR তাক ৱেলকাম জনাইছোঁ। আৰু এই নতুন BTRত নতুন চৰকাৰ হ'বলৈ গৈ আছে, যিহেতু ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু আমি ৰাইজৰ হৈ কাম কৰিম। বিভিন্ন জাতি জনগোষ্ঠী নতুন উদ্যমৰে, নতুন আশাৰে এই নতুন BTRৰ নতুন চৰকাৰখনলৈ বাট চাই আছে। ইয়াৰ মধ্যে মই অকণমান কথা ক'ব বিচাৰোঁ যে যিহেতু এই কৰোণা ভাইৰাছ যিটো মহামাৰী, এই মহামাৰী যিহেতু আনলক 4 চলি আছে, তাতে প্ৰায় সকলো অনুষ্ঠান প্ৰতিষ্ঠান খোলা গৈছে, বজাৰ, তাৰপিছত আপোনাৰ বাছ, ঠিক প্ৰায়ভাগ অনুষ্ঠান প্ৰতিষ্ঠান খোলা হৈছে। সেই ক্ষেত্ৰত আজি নিৰ্বাচন আয়োগে বিহাৰৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিছে। সেই ক্ষেত্ৰত মই আমাৰ নিৰ্বাচন আয়োগক অনুৰোধ জনাম যাতে COVID-19ৰ প্ৰট'কল মানি আমাৰ এই BTRৰ যিটো নতুন ইলেকশ্যন, সেই ইলেকশ্যনটো অতি সোনকালে অনুষ্ঠিত কৰে। কিয়নো যোৱা 6 মাহ ধৰি ৰাজ্যপালৰ শাসন চলি আছে আৰু এই শাসনকালত আপোনালোকে সকলো জ্ঞাত আমাৰ যিখিনি উন্নয়নৰ কাম সেইবোৰ স্তব্ধ হৈ আছে। সেইকাৰণে মই আমাৰ ইলেকশ্যন কমিশ্যনক অনুৰোধ জনাম যাতে অনতি পলমে BTRৰ যিটো নতুন ইলেকশ্যন সেইটো দিনটো ঘোষণা কৰে।